Hello everyone, I'm Luqman Hussain Ansari, an English language trainer and mentor. Today, I'll teach you uses of could be and could have been. So let's get started. আমি আজি could be আৰু could have been ৰ বিষয়ে শিকিম। could be আৰু could have been ৰ ব্যৱহাৰ সেম, অৰ্থাৎ যি ঠাইতে আমি could be ব্যৱহাৰ কৰিব পাৰি সেই একে ঠাইতে could have been ব্যৱহাৰ কৰিব পাৰি। could be আৰু could have been ৰ দুটা ব্যৱহাৰ আছে। এটা হ'ল যে অসমীয়া বাক্যৰ শেষত হ'ব বা থাকিব, পাৰিলা হৈ বা পাৰিলো হৈ বা পাৰিল হৈ থাকিব। যেনে ধৰক মই ঘৰত থাকিব পাৰিলো হৈ, সো থাকিব পাৰিলো হৈ পোৱা গ'ল। সো এনে ধৰণৰ সিম্বল অসমীয়া বাক্যৰ শেষত পোৱা গ'লে আমি গম পাম যে তাত could be নাইবা could have been ব্যৱহাৰ কৰিব পাৰি। যেহেতু আমি এই বাক্যটোক সাইন্টিফিক মেথড 1 অনুযায়ী এনালাইজ কৰিম, যদিহে তেওঁলোকে আপুনি সাইন্টিফিক মেথড 1 চোৱা নাই তেতিয়াহ'লে ওপৰৰ আই বাটনত ক্লিক কৰি নাইবা ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি এতিয়াই চাই লওক। সো সাইন্টিফিক মেথড 1 হ'ল যে সৰ্বাধিক 5টা শব্দৰে গঠিত এটা বাক্য হ'লে সেই বাক্যটোক নাম্বাৰিং কৰিব লাগিব। নাম্বাৰিং কৰাৰ নিয়ম হ'ল যে প্ৰথমত থকা শব্দটোক 1 নম্বৰেৰে চিহ্নিত কৰিব লাগিব আৰু শেষত থকা শব্দটোক 2 নম্বৰেৰে, তাৰ পূৰ্বে থকা শব্দটোক 3 নম্বৰেৰে চিহ্নিত কৰিব লাগিব। এনেকৈ চিহ্নিত কৰাৰ পিছত তলত পোৱা সিৰিয়াল নম্বৰ অনুযায়ী প্ৰতিটো শব্দৰ ইংৰাজী বহাই যাব লাগিব। গতিকে 1 নম্বৰত হ'ল মই শব্দৰ ইংৰাজী কি? আই। এতিয়া 2 নম্বৰত হ'ল থাকিব পাৰিলো হৈ, আৰু থাকিব পাৰিলো হৈ কাৰণে আজি কি শিকিলো? could be নাইবা could have been। কিন্তু তাৰ পূৰ্বে ষ্ট্ৰাকচাৰটো এবাৰ চাই আহিব লাগিব, আৰু ষ্ট্ৰাকচাৰটো হ'ল যে সাবজেক্টৰ পিছত could be বা could have been, তাৰ পিছত নাউন আহিব। গতিকে ইয়াতে থাকিব পাৰিলো হৈ শব্দৰ কাৰণে কি আনিব লাগিব? could be। তৃতীয় নম্বৰ হ'ল ঘৰতৰ কাৰণে at home। তো হৈ গ'ল I could be at home। এই বাক্যটোক যদি আমি yes no question কৰিব খুজো তেতিয়াহ'লে could শব্দটোক আইৰ আগত আনি দিলে হৈ গ'ল। গতিকে কি হৈ যাব? could I be at home। আৰু WH question বনাও অতি সহজ, তাৰ কাৰণ কিয় শব্দটোৰ ইংৰাজী বনাই ওপৰৰ বাক্যটো হুবহু আনি দিলে। কিয় শব্দৰ কাৰণে why আৰু ওপৰৰ বাক্যটো ই ডিপ কৰাবলৈ হ'লে could ৰ পিছত এটা নট লগাব লাগিব। গতিকে কি হ'ব? I could not be at home। could not ৰ শৰ্ট ফৰ্ম ব্যৱহাৰ কৰিব পাৰি, হেতু হ'ল couldn't। এতিয়া এই বাক্যটোৰ yes no question কৰাবলৈ হ'লে couldn't শব্দটোক আইৰ আগত আনিব লাগিব। গতিকে কি হ'ব? couldn't I be at home। WH question বনাও অতি সহজ, কি শব্দটোৰ ইংৰাজী বনাই ওপৰৰ বাক্যটো আনি দিলে হ'ল। গতিকে why couldn't I be at home। সো আপোনালোকে চালে যে আমি could be ব্যৱহাৰ কৰি তাৰ লগতে প্ৰথম সিম্বল আৰু তাৰ ষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰি 6টা বাক্য বনালো। এতিয়া এই একে বাক্যৰ ঠাইত আমি could have been ব্যৱহাৰ কৰিব পাৰি। গতিকে কি হ'ব? মই ঘৰত থাকিব পাৰিলো হৈ I could have been at home। মই কি ঘৰত থাকিব পাৰিলো হৈ? could I have been at home। মই কিয় ঘৰত থাকিব পাৰিলো হৈ? why could I have been at home। মই ঘৰত থাকিব নোৱাৰিলো হৈ I couldn't have been at home। মই কি ঘৰত থাকিব নোৱাৰিলো হৈ couldn't I have been at home। মই কিয় ঘৰত থাকিব নোৱাৰিলো হৈ why couldn't I have been at home। যদি আমি হ'ব পাৰিলো হৈ দি এটা বাক্য বনাও তেনেহ'লে কেনেকৈ ক'ম? তুমি এজন ডক্টৰ হ'ব পাৰিলে হৈ you could be a doctor। তুমি কি এজন ডক্টৰ হ'ব পাৰিলে হৈ could you be a doctor। তুমি কিয় এজন ডক্টৰ হ'ব পাৰিলে হৈ why could you be a doctor। তুমি এজন ডক্টৰ হ'ব নোৱাৰিলে হৈ you couldn't be a doctor। তুমি কি এজন ডক্টৰ হ'ব নোৱাৰিলে হৈ couldn't you be a doctor। তুমি কিয় এজন ডক্টৰ হ'ব নোৱাৰিলে হৈ why couldn't you be a doctor। এতিয়া আমি could be আৰু could have been ৰ নেক্সট ব্যৱহাৰলৈ আহিম, কিন্তু তাৰ পূৰ্বে এটা কথা মন কৰিব লাগিব যে can শব্দটো প্ৰেজেন্ট বা ফিউচাৰ টেন্সৰ কাৰণে ব্যৱহাৰ হয়। যেনে ধৰক মই ক'লো মই কম্পিউটাৰ চলাব পাৰো। সো এই বাক্যটোক যদি বনাও কেনেকৈ হ'ব? I can চলাব পাৰো কাৰণে কি আহে জানো? ড্ৰাইভ, হয় নহয়? কিন্তু ড্ৰাইভ নাই বাতে কম্পিউটাৰ বা মোবাইল চলোৱাৰ ক্ষেত্ৰত অপাৰেট আহে। গতিকে কি হ'ব? I can operate the computer। এই বাক্যটো যদি আমি ফিউচাৰ টেন্সত কওঁ তেনেহ'লে কেনেকৈ ক'ম? মই কম্পিউটাৰ চলাব পাৰিম। এই বাক্যটো বনাবলৈ হ'লে I can operate the computer সেম। গতিকে আমি can শব্দটোৰ দুটা ব্যৱহাৰ চালো, এটা হ'ল প্ৰেজেন্ট আৰু এটা হ'ল ফিউচাৰৰ কাৰণে। যদি আমি এই কথাটো পাষ্ট টেন্সত ক'ব বিচাৰো তেতিয়াহ'লে could ব্যৱহাৰ হয়। যেনে মই কম্পিউটাৰ চলাব পাৰিছিলো I could operate the computer। সো এইখিনি আছিল এক্টিভ। যদি আমি can শব্দটোৰ পেছিভ ব্যৱহাৰ কৰিব বিচাৰো তেতিয়াহ'লে can ৰ পিছত এটা be, তাৰ পিছত ভাৰ্ব যে আহে ভাৰ্বটো থাৰ্ড ফৰ্ম ব্যৱহাৰ হয়। যেনেদৰে ইয়াতে could be বা could have been ৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম আহি আছে। যদি আমি can ৰ পেছিভ ভইচ ব্যৱহাৰ কৰো তেতিয়াহ'লে can ৰ পিছত be আহিব এটা, আৰু তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম আহিব। হেতু প্ৰেজেন্ট বা ফিউচাৰ টেন্সত পেছিভ ভইচ হৈ যাব। যদি আমি পাষ্ট টেন্সৰ পেছিভ ভইচ ব্যৱহাৰ কৰিব বিচাৰো তেতিয়াহ'লে could be বা could have been ৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিব লাগিব। আৰু তাৰ অসমীয়া সিম্বল কি হ'ব? যে অসমীয়া বাক্যৰ শেষত আ যাব পাৰিল হৈ থাকিব। যেনে ধৰক মোক ইংৰাজী শিকোৱা যাব পাৰিল হৈ, তো আ যাব পাৰিল হৈ পোৱা গ'ল। গতিকে গম পালো আমি ইয়াতে could be বা could have been ব্যৱহাৰ হ'ব।
গতিকে আমি এই বাক্যটো এতিয়া বনাই চাম তোমাকৰ কাৰণে কি আনিম ইউ আৰু যাব পাৰিল হোৱাৰ কাৰণে কি শিকিছো আজি কুড বি আৰু শিকোৱাৰ কাৰণে টিচ আহে কিন্তু ইয়াতে ভাৰ্বৰ কোনটো ফৰ্ম হ'ব লাগিব থাৰ্ড ফৰ্ম টিচ টট টট গতিকে ইউ কুড বি টট তাৰপিছত ইংৰাজী কি ইংলিশ গতিকে হৈ গ'ল তোমাক ইংৰাজী শিকোৱা যাব পাৰিল হয় ইউ কুড বি টট ইংলিশ এই কুড বি ঠাইতে আমি কুড হ্যাভ বিনও ব্যৱহাৰ কৰিব পাৰিলে হয় গতিকে কি ক'ব পাৰিলে হয় ইউ কুড হ্যাভ বিন টট ইংলিশ গতিকে এই বাক্যটোক যদি আমি ইয়েস নো কোৱেশ্চন ডব্লিউএছ কোৱেশ্চন বনাও অতি সহজ যেনে ধৰক তোমাক কি ইংৰাজী শিকোৱা যাব পাৰিল হয় কুড ইউ বি টট ইংলিশ তোমাক কিয় ইংৰাজী শিকোৱা যাব পাৰিল হয় why could you be taught english তোমাক ইংৰাজী শিকোৱা যাব নোৱাৰিল হয় you couldn't be taught english তোমাক কি ইংৰাজী শিকোৱা যাব নোৱাৰিল হয় couldn't you be taught english তোমাক কিয় ইংৰাজী শিকোৱা যাব নোৱাৰিল হয় why couldn't you be taught english গতিকে আপোনালোকে could be আৰু could have been ৰ দুইটা ব্যৱহাৰ শিকিলে যদি এই ভিডিওটো ভাল লাগিছে লাইক কৰিব আৰু বেয়া লাগিলে ডিসলাইকৰ বাটনটো আছেই যদি এই ভিডিওটো শেয়াৰ কৰে তেতিয়া হলে বহু মানুহৰ উপকাৰ হ'ব পাৰে থ্যাংক ইউ ফৰ ওয়াচিং